নমস্কাৰ, পোনপ্ৰথমতে দেৱালীৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি দেৱালী উপলক্ষে আমাৰ এটি গ্ৰুপ আছে সোণৰ অসম বোলা, সেই গ্ৰুপটোৰ ফালৰ পৰা আমি আজি এটা কাম কৰিম বুলি ভাবিছোঁ। কামটো বহুতেই বেছি বিশেষ কাম হ'ব। ইয়াতে আমি ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ, তো আপোনালোকে চাই থাকক, ভিডিঅ'টো বহুত ভাল পাব। তো গাইজ আমি আহি পাইছোঁ, আমাৰ লগত আছে বহুকেইটা চলি, আমি গোটেইকেইটাই মিলি মানে আজি বিশেষ কামটো কৰিবলৈ যাই আছোঁ গোটেইকেইটা আছোঁ। তো গাইজ আমি ৰুমা বেকাৰীলৈকে আহি পাইছোঁ। আমি ইয়াতে মানে পেটিছটো কিনিবলৈ আহি পাইছোঁ আৰু গোল্লাটো চাগে আমি কিনিব তাৰপৰা কি কৰে আমি আহি পাইছোঁ। আমি এইটো কিনিম, কামটো বহুতেই বেছি বিশেষ হ'ব, আপোনালোকে চাই থাকক ভিডিঅ'টো। আমাৰ লগত বহুকেইটা মেম্বাৰ্ছ আছে আৰু গ্ৰুপতটো বহুখিনি মেম্বাৰ্ছে আছে, কিন্তু আমাৰ লগত বৰ্তমান আমাৰ বিদ্যুৎ আছে, ৰুমা আছে, বহুকেইটা আছে আমাৰ আৰু এই দাদাজন আছে। তো আমি গোল্লা ল'লোঁ, তাৰপিছত পেটিছ আছে আমাৰ আৰু ঠাণ্ডা ল'ম আমি এতিয়া পেকিং কৰি আছোঁ গোটেইকেইটা মিলি। বনাই আছে, মই বনাব চনাব নাজানো, এগিলাখান বনাই আছে ইয়াতে একদম মজাকে। আমাৰ ই নতুনকৈ আহিল আমাৰ। ক'ত আছিলি? আৰু এটা কথা কৈ থাকোঁ, আমি আহিছোঁ ওলাই, কিন্তু এই কামটোত বেছিকৈ ছোৱালীৰ হাত আছে। আমাৰ ছোৱালীবোৰে বেছিকৈ আমাক মানে উৎসাহটো দিছে, পাবলৈ সক্ষম হৈছোঁ উৎসাহটো তেওঁলোকৰ পৰা। তেওঁলোকে বেছিকৈ আগবাঢ়ি আছে আমাতকৈও। তো গাইছ হৈ গ'ল আমাৰ, আৰু দেখি দিয়ে আমাৰ কিমান কি হয়। তো গাইছ আমি বৰ্তমান 15টা লৈছোঁ, পিছত যদি আৰু আমি পাওঁ তেতিয়াহ'লে আমি ল'ম আৰু। আমি এতিয়া বৰ্তমান আহি পালোঁ মছজিদত ইয়াত 3জন মানুহ গৈছোঁ, ইয়াতে এনে বস্তু দি আছে। গাইজ এটা বহুত ইম্পৰ্টেণ্ট কথা, যিটো আজি আমি কাম কৰিলোঁ, এই কামটোত কিন্তু আমাৰ ছোৱালীৰ মহত্বটো বেছি আছে, ইয়াত ছোৱালীৰ যোগদান বেছি আছে, ছোৱালীসকলে আগবাঢ়ি আহিছে, তাৰ কাৰণে আমি এই কামটো কৰিব পাৰিছোঁ। হয়, আমি কামটো কৰিবলৈ আহিছোঁ, কিন্তু নেদেখাকৈ ছোৱালীৰ মহত্ব ইয়াত বহুতেই বেছি। তো গাইজ আমাৰ এটা কাম হ'ল, আমি 15টা দিবলৈ সক্ষম হ'লোঁ, কিন্তু আমাৰ এতিয়াও হাতত টকা কিছুমান অলপ বাকী আছে। চ' আমি ভাবিছোঁ যে আমি অলপমান অনাথ আশ্ৰমত যাই কিবা এটা কৰিব পাৰোঁ নেকি। আমি চেষ্টা কৰি চাওঁ, যদি পাৰোঁ আমি যাই আছোঁ। আমাৰ সাৰথীৰ বাবে আমি বস্তুখিনি ল'লোঁ, তাত আমি যিবোৰ আমাৰ ল'ৰা ছোৱালীৰ আছে তেওঁলোকক কিবা এটা দিবলৈ চেষ্টা কৰিম। আমি ভালখিনি বস্তু লৈছোঁ, সেইখিনি আমি আজি দিবলৈ চেষ্টা কৰিম। আমি দেৱালী উপলক্ষে যিহেতু পোহৰৰ উৎসৱ, আনক পোহৰ কৰিবলৈ আমি কেইজনমান ছাত্ৰ, আমাৰ এটা গ্ৰুপ আছে সোণৰ অসম বোলা, আমি কেইজনমান ছাত্ৰই মিলি এইটো কৰিবলৈ আগবাঢ়ি আছোঁ। আমাৰ নলবাৰী জিলাতে থকা সাৰথী নামৰ যিটো অনুষ্ঠান আছে শিশুসকলৰ, তো তাত আমি আহিছোঁ। তাত আমাৰ দাদা আছে, দাদাই দুআষাৰ ক'লে আমি ভাল পাম আৰু কৈ দিয়ক। তোমালোকে এইটো বয়সত সোণৰ অসম অনুষ্ঠান কৰিছা, কৰি তোমালোকে পঢ়ি থকা বয়সতে কৰিছা। তোমালোকৰ অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। দেশৰ একোজন সুনাগৰিক হোৱা, ভালদৰে পঢ়া, পঢ়ি শুনি ভাল মানুহ হোৱা, তাৰে মই কামনা কৰিছোঁ, আৰু সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। তো গাইজ আমি বহুখিনি কাম কৰিলোঁ, আজি বহুখিনিকৈ সহায় কৰিবলৈ আমাৰ সক্ষম হ'লোঁ আমাৰ গ্ৰুপটোৰ পৰা। বিশেষকৈ আমি ছাত্ৰ হিচাপে আকৌ ভাল সহায় কৰিব পৰা নাই, তথাপিও আমি এটা সমাজৰ ইনস্পিৰেশ্যন দিব বিচাৰিছোঁ আমাৰ নিচিনা ল'ৰা ছোৱালীবোৰক, যিবোৰে শিখৰ চিগাৰেট খাই পইচাবোৰ এনে খেদায়, তাতকৈ যদি 10-20 টকা তুলি কিনে দুজনক সহায় কৰে, তাতে আৰু এটা আমাৰ কথা জড়িত হৈ আছে যে আমাৰ সমাজৰ কথা যদি আমি ক'বলৈ যাওঁ, তেন্তে বৰ্তমান আমাৰ মানুহবোৰ বহুত জ্ঞানী হৈ পৰিছে, এইটো হয়, কিন্তু প্ৰজ্ঞাৱান মানুহৰ আজি অভাৱ, প্ৰজ্ঞাৱান মানুহ বেছি নাই বুলিয়ে ক'ব পাৰি। সেইবাবে আজি আমি এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ আপোনালোকৰ মাজত, যাতে আপোনালোকে
আমাৰ পৰা ইনস্পিৰেশ্যন হৈ কিনে আমাৰ সহায় কৰে, লগতে আমাৰ নিচিনা যাতে ছাত্ৰ ছাত্ৰীবোৰ এনেকৈ ওলাই আহে, তেওঁলোকে পঢ়াটো ঠিকে ৰাখক, আমিও আমাৰ নিজৰ পঢ়াটো ঠিকে ৰাখোঁ, কিন্তু মাজে মাজে আমি এনেবোৰ কাম কৰি যাম আমাৰ দেশৰ বাবে, আমাৰ ৰাজ্যৰ বাবে। ধন্যবাদ।